নমস্কাৰ মোৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Good morning and welcome back to my channel. আজি এটি নতুন ভিডিঅ'ৰ সৈতে আকৌবাৰ আপোনালোকৰ কাষ চাপিলোহি আৰু আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি মই ইয়াত কিয় জানেনে, কাৰণ মই আহিছোঁ ঢেঁকী দিবলৈ। এতিয়া যিহেতু কাইলৈ উৰুকা আৰু আমাৰ অলপ চলপ বিহুৰ আয়োজন চলি আছে বাৰু। এতিয়া আজি খুন্দিব মায়ে বৰা চাউল আৰু আজি এনেকুৱা বৰষুণ ৰাতিপুৱাৰ পৰাই গোটেই চোতাল চব তিতিয়ে আছে বাৰু। বহুত বেছি ঠাণ্ডা আজি আৰু বলক এতিয়া মই ঢেঁকী দিওঁগৈ। মই ঢেঁকী দিব আহিছিলোঁ উঠনিতে, কিন্তু আমাৰ মায়ে ঢেঁকী দিয়াত লাগি গ'ল বাৰু। ইফালে দিয়া যোৱা, মই দিওঁ। মায়ে এফালে পিঠাগুড়ি চালিব, ইয়াতে বহি ল'ব আৰু মই এতিয়া দিম ঢেঁকী। গাইজ, উঠনি আৰু ৰাতিপুৱা ভিডিঅ' বনোৱা নহ'ল। পিঠাগুড়ি খুন্দি পেলাই মই তাৰপিছত কি কৰিলোঁ, গা পা ধুলোঁ। কাৰণ ৰাতিপুৱা 9টা বজাত মই আজি পিঠাগুড়ি খুন্দিছোঁ। মায়ে মানে খোৱাৰ পৰা উঠাই পেলাই মোক লৈ গৈছে। চাহ মাত্ৰ খাইছোঁ আৰু চিধাই পিঠাগুড়ি খুন্দিব গৈছোঁ। তাৰপিছত ভিডিঅ' কৰি থকা মোৰ নহ'ল। আৰু আজি বতৰটো বহুত বেছি ঠাণ্ডা, একদম বাহিৰত বহুত ঠাণ্ডা বতাহ মাৰি আছে। সেইকাৰণে মোৰ আজি একদম কিবা জ্বলা স্পাইচি কিবা খাবলৈ মন গৈছে, গতিকে কিবা এটা খাওঁ। আৰু ইফালে আমাৰ মায়ে পুৰি আছে পিঠা। ইয়া পিঠা আমাৰ ৰেডি হৈ গৈছে ইয়া। তো এতিয়া মই কিবা এটা খাওঁ, মেগী খাওঁ বুলি ভাবিছোঁ। এইখিনি পিঠাগুড়ি ল'বি, লৈ এনেকৈ দি এই বস্তুটো এনেকৈ দীঘল কৰি দিবি, দেখিলি নে? আচাৰ দিব লাগিব, সেইটো চাই নমাই দিব লাগিব। এটা ভিডিঅ' যোগান আচাৰ দিব লাগিব, থৈ দিলে যাব। ইমান গালি পাৰিবি যদি শিকিলে আমাৰ এইজন কিছুমান অকণমান বেয়া হ'ব আৰু মানে মনলৈ আহিছোঁ নতুন মানুহ অকণ বেয়া দেৰি হ'ব পাৰে বাৰু, কথা নাই। মই পিঠা বনালোঁ। তাৰমানে এই পিঠাখিনি তিল পিঠা, নাৰিকল পিঠা মই ফাৰ্ষ্ট টাইম বনাইছোঁ। মই একেবাৰে বনাব নাজানিছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ। আৰু এইটো ট্ৰাই কৰাৰ পিছতো কেনেকুৱা হ'ল চাওকচোন। গম পাওঁ বাৰু পাৰফেক্ট হোৱা নাই, প্ৰথমবাৰ বনাইছোঁ, ক'তনো পাৰফেক্ট হ'ব। আৰু কেইটামান বনালোঁ বাৰু মই, হ'লেও আচলতে সঁচা কথা কওঁ, এই পিঠাটো না খাবলৈ ভাল জানানে। বনাব সময়ত আই দেহি গোটেই হাত পুৰি মানে অৱস্থা নাই, মানে ইমানেই গৰম থাকে টাৱাখন। তাৰপিছত তাকেই ভাবোঁ ন, আগতে মাহঁতে বনাই এয়া পিঠা একেলগে মানে 2-3টাটো বাদ দিয়ক, 3-4টামানকৈ মুখত দিওঁ, মানে ভৰাওঁ পেটত একেলগে চাহৰ লগত। খাওঁতে গাত নালাগে, যেতিয়া বনালোঁ হৰি আজিহে গম পালোঁ পাই কেনেকুৱা কষ্ট হয় মানে এইবোৰ বনাবলৈ চাগে। The next day. Guys, কালি ভিডিঅ' তাতে সামৰি থলোঁ আৰু ভিডিঅ' কৰা নহ'ল। আজি হ'ল উৰুকা। ৰাতিপুৱাৰ পৰা মই ভিডিঅ'ও বনাব সময় পোৱা নাই। আজি ইটো সিটো কিবাকিবি কৰি আছোঁ, কৰোঁতে এতিয়া সময় হ'ল 2টা বাজিলে। আমি বাৰু ভাত পানী খালোঁ। তাৰপিছত এতিয়া আমাৰ আজিৰ আয়োজন কেনেকুৱা চলি আছে আপোনালোকক অকণমান সৰুকৈ দেখাওঁ। আজিৰ আমাৰ খানাত কি হ'ব, কি নাই। বিহু বুলিতো খাবতো লাগিব, আমাৰ মাঘৰ বিহুটো হৈছে খোৱাৰে বিহু, কোনে কিমান খাব পাৰে। গতিকে বিহু বুলি আমাৰো অকণমান আয়োজন নকৰা নহয়, সৰু সুৰা অকণমান আয়োজন চলিছে বাৰু আমাৰো। আমাৰ আজি এইগৰাকী হাঁহ বাইদেউ, তাৰপাছত এইগৰাকী মুৰ্গী বাইদেউ আমাৰ, তাৰপাছত এইটো মতা মুৰ্গী। আজি আমাৰ চুঙা পিঠা বনাব। চুঙা পিঠা মই বনোৱা দেখিছোঁ বাৰু, বহুত বছৰৰ আগত, আজিৰ পৰা 5-6 বছৰমানৰ আগত এবাৰ দেউতাই চুঙা পিঠা বনাই দেখাইছিল। আৰু ইমান বছৰৰ পিছত আজি আকৌ চুঙা পিঠা খাম। এয়া আমাৰ চুঙা পিঠাৰ আয়োজন চলি আছে। দেউতাই চুঙাত চাউল ভৰাই আছে। তাতে কেইটামান হ'ব চুঙা? 8-10টামান হ'ব, কাৰণ বাঁহ কাঠ পাবলৈ, বাঁহ খেৰ পাবলৈকো নাই নহয় এতিয়া চহৰত। একো পোৱা
সেইটো হয় বাৰু নিয়ম এটা তাৰমানে পৰম্পৰা নিয়ম এটা আমি পাহৰি গ'লোঁ আজিকালি ল'ৰা ছোৱালীয়ে চুঙা পিঠা মানে বেম্বু কেকনো কি বুজিয়ে নাপায় এনে মুখতে কয় বেম্বু কেক এইটোকে কয় বেম্বু কেক উঠনি আপোনালোকক দেখালোঁ দেউতাই চুঙাত চাউল ভৰাই আছিল তাৰপাছত এতিয়া আমাৰ চুঙাখিনি ৰেডি হৈ গ'ল ইয়াত তাৰপাছত ইয়াতে জুই লগাই দিব আমাৰ চুঙা পিঠা খাবলৈ ৰেডি হৈ যাব তাৰপিছত আমাৰ এইটো আজি হ'ল এটা ভেলাঘৰ আপোনালোকে আচৰিত হৈছে চাগে এইটো কেনেকুৱা ধৰণৰ ভেলাঘৰ আচলতে আমাৰ ইয়াত বাঁহ পাবলৈ নাই নৰা পাবলৈ নাই গতিকে এটা বেলেগ এটা ডিজাইনৰ বেলেগ এটা ধৰণৰ এটা আমাৰ যিটো ভেলাঘৰ স্কিন তৰি আমাৰ ভেলাঘৰ বনাই দিছে দেউতাই এফালে ওপৰতো স্কিন এফালে ছাইডত স্কিন তাৰপিছত আৰু ইয়াতে আমাৰ লগাই দিছে আমাৰ গামোচাখন এখন লগাই দিছে ইয়াতে এফালে আমাৰ দেউতাই কি কৰি আছে তোমাৰ হাঁহটো এতিয়া দেউতাই চেলাব বখলিয়াব ইয়াতে আজি আমি জুই ধৰিম তাৰপিছত ইয়াতে অলপ সময় থাকিম খানা ঠিক নাখাওঁ বাৰু ইয়াতে আমি এনেই অকণমান জুই চুই ধৰি গান চান লগাই অকণমান এনেই ফূৰ্তি কৰিম আৰু খানা আমি আজি ঘৰতে খাম আমি চাৰিটাই খাম বেলেগ একো ভোজ চোজ নহয় আজি ইয়াতে গান চান লগাই ইয়াতে অকণমান জুই চুই ধৰি ফূৰ্তি কৰিম আৰু সিমানেই আৰু এতিয়া সময় হ'ল 8টা আৰু ধনী আমাৰ চুঙা পিঠা পূৰা হৈ গ'ল চুঙা পিঠা ৰেডি হৈ গ'ল আৰু এতিয়া আমাৰ চলি আছে ৰাতিৰ খানাৰ কাৰণে আয়োজন খানা মানে কি আমি ঘৰতে খাম বাৰু বেলেগ বাহিৰত আমি খানা নাখাওঁ কিন্তু দেউতাই মাংস এটা মুৰ্গীৰ যিটো মাংস সেইটো বাহিৰত জুই জ্বলাই দেউতাই জুইত ৰান্ধি আছে আৰু ভিতৰত আমাৰ মায়ে হাঁহৰ মাংস ৰান্ধি আছে চাওঁগে বলক এয়া আমাৰ মায়ে ৰান্ধি আছে ইয়াতে হাঁহৰ মাংস ইয়াতে ৰান্ধি আছে হাঁহৰ মাংস বাহিৰত জুই ধৰি ৰান্ধি আছে দেউতাই মুৰ্গী মাংস আৰু লগত থাকিব ৰৌ মাছ ইমানবোৰ বাৰু খাব নোৱাৰি হ'লেও আৰু যিকণ পাৰোঁ খাব ট্ৰাই কৰিম যিটো নেকি আমাৰ এইটো বিহুটো মাঘৰ বিহুটোতো আমাৰ একদম খোৱাৰে বিহু গতিকে ডিঙি ঘূৰি পাৰ নোহোৱালৈকে আজি মানুহে খায়ে থাকিব আপোনালোক সকলোৱে চাগে পুৰা ফূৰ্তি কৰি আছে মই বাৰু ফূৰ্তি নকৰা নহয় অলপ চলপ ফূৰ্তি কৰি আছোঁ যিহেতু নেকি মাঘৰ বিহুটো আমাৰ একদম খোৱাৰ বিহু বুলি ক'লেও ভুল নহয় আজি যিহেতু নেকি উৰুকা সকলোৱে পুৰা খাইছে একদম মাছে মাংসই পুৰা ডগহি খাব ময়ো বাৰু অলপ চলপ খাম গতিকে আজি আমাৰ কি কি আইটেম আছে অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ এয়া হ'ল আমাৰ জিৰা ৰাইচ এয়া হ'ল হাঁহৰ মাংস লগত মুৰ্গীৰ মাংস আৰু এয়া মাছ আৰু চব্জি আছে কিবা কিবি সেইবোৰ মই নাখাওঁ গতিকে ইয়াত মই দেখুওৱা নাই যোৱাকালি আছিলে উৰুকা আৰু উৰুকাৰ দিনা কি কি কৰিলোঁ আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ আৰু আজি হ'ল মাঘৰ বিহু আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ যেটো নেকি আজি মাঘৰ বিহুত আমাৰ একদম আমি সৰু থকাৰ পৰাই দেউতা এটা নিয়ম উলিয়াই দিছিলে আমাক যে ৰাতিপুৱা গা পা নুধুৱাকৈ আমি একো খাব নোৱাৰোঁ গতিকে এতিয়ালৈকে সেই নিয়মটো আমাৰ ঘৰত চলি আছে আজি ৰাতিপুৱা উঠি মই গা পা সোনকালে ধুই মেলি আজৰি হ'লোঁ আৰু এটা নিয়ম একদম সৰুৰ পৰা দেখি আহিছোঁ এইটো চাগে বহুতেই কৰে এই নিয়মটো আমাৰ অসমীয়া সমাজত চাগে এইটো প্ৰচলিত নিয়ম ৰাতিপুৱা উঠি পেলাই মায়ে অগ্নি দেৱতাক পূজা কৰে জুইত অগ্নিক পিঠা পনা যিখিনি বনাইছিল সেইখিনি অকণমান অৰ্পণ কৰে তাৰপিছত আমি কিবা কিবি খাবলৈ পাৰোঁ নহ'লে তাৰ আগত আমি খাব নোৱাৰোঁ বিহুৰ দিনাখন আৰু সেই পূজাটোনো কেনেকৈ কৰে তাকে অকণমান আপোনালোকক দেখাওঁ বলক
পূৰা ঠাণ্ডা একদম মানে নিয়ৰ কৰি আছে বাহিৰত। আৰু মই ভাবিলোঁ আমাৰ বিহুৰ কি আয়োজন চলিলে, কি আয়োজন কৰিলোঁ মানে মায়ে মই মিলি দুয়োজনী। কাৰণ মই পিঠা বনাব একেবাৰে জনা নাছিলোঁ, পিঠা লাড়ু এইবোৰ মোৰ একেবাৰে আইডিয়া নাছিলে। এবাৰ মায়ে মোক অলপমান শিকালে পিঠা কেনেকৈ বনাব লাগে, কি কৰিব লাগে। গতিকে ময়ো দুই এটা বনাইছোঁ, নবনোৱা নহয়। গতিকে মই কি আয়োজন কৰিলোঁ, মায়ে মই মিলি দুয়োজনী কি বনালোঁ তাকে অকণমান আপোনালোকক দেখাওঁগৈ ব'লক। গাজৰ লাড়ু মায়ে মই মিলি বনাইছোঁ, নাৰিকল লাড়ু মায়ে বনাইছে, তিলৰ লাড়ু মায়ে বনাইছে, এয়া তেল পিঠাও মায়ে বনাইছে। এই পিঠাটো দুটামান মই ট্ৰাই কৰিছিলোঁ বনাবলৈ বাৰু। তাৰপিছত এয়া হ'ল চিৰা, দৈ আৰু গুড়। এয়া হ'ল চুঙা পিঠা, যিখিনি আপোনালোকক কালি দেখাইছিলোঁ দেউতাই বনাই।